নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেল ৰঞ্জিত মঞ্জিললৈ আপোনালোকক আজি স্বাগতম জনাইছোঁ। আজি এটা আমাৰ বিশেষ নিউজৰ কাৰণে এই ভিডিঅ'টো বনাবলৈ আমি বাধ্য হৈছোঁ। কেৱল চলি আছে অসমত মাথো পাঠান। কি পাঠান, ক'ৰ পাঠান, কেতিয়া আহিছে পাঠান, কেতিয়া হ'ব পাঠান, ক'ত আহিব পাঠান, কি এইখন কি এইটো কি পাঠা চেখাল নেকি? তো আমি আজি শ্বাহৰুখ খানৰ বিগ ফেন এজনক মাতি আনিছোঁ, তেখেতে বুজাই দিব এইখন কি পাঠান কি হয়। তো আমি ফেনজনক মাতো, এই পাঠানক আহিব দে। নমস্কাৰ। নমস্কাৰ। তো আপুনি শ্বাহৰুখ খানৰ বিগ ফেন নেকি? বহুত একদম সৰু পৰা কেঁচা পৰা হয় নেকি? মানে কি হৈছে, শ্বাহৰুখ খানৰ এখন ফিল্ম আহিছে পাঠান বুলি। পাঠান। এই পাঠান ফিল্মক লৈ আমাৰ অসমত বহুত বিতৰ্ক চলিছে বৰ্তমান। চলি আছে। তো আপুনি ইয়াৰ বিষয়ে কি ক'ব? অকমান আমাৰ দৰ্শকসকলক জনাই দিব। পাঠান খাই মানে চাব লাগিব, চাব লাগিব পাঠান খান। আপুনি চোৱা নাই? চোৱা নাই, ৰিলিজ হোৱা নাই। এই যে ট্ৰেইলাৰ ওলোৱা নাই, ট্ৰেইলাৰ ওলাইছে, চোৱা নাই আপুনি? কেনেকুৱা কি হৈছে কিবাতো ট্ৰেইলাৰ চাইতো আপোনাৰ আমাৰতো একদম ভালে লাগিছে। বা চিনেমাখন হিট হ'ব। হয়, বাহুবলী, হয়, কেজিএফ, Yes. এইবিলাক চেনে পেলাই দিব। আপোনাৰ পাঠানখনি আপুনি ইমান হিট হ'ব পাঠান খান? বহুত হিট হ'ব। মানে ভিতৰৰ কথা হৈছে কি গেৰুৱা সাজক লৈ সেইটো হৈছে। হয় নেকি? হয়, তাৰমানে এতিয়া আপুনি পাঠান চাবনে নাচাব? চাম, কেলে নাচাম। চাব। পাঠান চামেই আমি, পাঠান চাম। আপোনালোকে চাওক পাঠান, একো নাই, পাঠান চাব লাগে, আপোনালোকে চাওক। তো পাঠানখন ৰিলিজ হ'বনে, হ'ব লাগে নে নেলাগে? পাঠান ৰিলিজ হ'ব লাগে, হ'ব লাগে। গভীৰ আপোনালোকে বাচ্ছা আছে পাঠান চাবলৈ। তো আমাৰ শ্বাহৰুখ খানৰ বিগ ফেনজনে আপোনালোকক কি বোলে আপোনালোকে গম পালে। তে পাঠানখন ৰিলিজ হ'ব লাগে, আৰু এইটো কোনো পাঠা চাগাল নহয় বোলে। এইখন পাঠান ফিল্ম নেকি? ফিল্ম হয় এইখন। কোনো পাঠা চাগল নহয়, পাঠান এখন ফিল্ম হয়। ইয়াত আছে আমাৰ এই কি বুলি শ্বাহৰুখ খান আছে, দীপিকা পাডুকোন আছে, চন্দ্ৰপ্ৰতাপ আছে। তো বঢ়িয়া হ'ব ফিল্ম, একদম একদম সুপাৰ হিট হ'ব এইখন ফিল্ম। একদম মানে আপোনাৰ বাহুবলী, আপোনাৰ কি কৈছো কেজিএফ চেৰে পেলাই দিব মানে এইখন ফিল্ম। তো আপোনালোকক পাঠান চাওক, যদি বেয়া হৈছে কমেন্ট কৰিব, যদি ভাল হৈছে পাঠান চোৱাৰ লগতে আমাৰ ডক্টৰ বেজবৰুৱা ৰিলিজ হ'ব, সেইখনো চাম। আপোনালোকে চাব, এইখনটো ভালেই হ'ব। অসমীয়া ফিল্ম, আমাৰ নিজৰে ফিল্ম এইখন। জুবিন দা অভিনয় কৰিছে, জুবিন দাৰো বিগ ফেন হয়। তো গাইছে জুবিন দাক লগ পাইছিলো এই ভিডিঅ'টোৰ তলত, এই ক্লিপটো নামে আছে কিবা